নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই। বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। হয়, মাধৱদেৱৰ তিথি আছিলে, সেইদিনা বৰদোৱালৈ গৈছিলোঁ। তেনেহ'লে ভিডিঅ'টো চাওকচোন আৰু আপোনালোকেও ব'লক। আমি সকলো বৰদোৱালৈ বুলি এয়া গৈ আছোঁ গাড়ীত আৰু দৃশ্য ইমান সুন্দৰ, গতিকে ব'লক সকলো যাওঁ একেলগে। আৰু সেইদিনা বহুত ভক্ত প্ৰাণ ৰাইজ গোট খাইছিলে। সেয়ে আমি আকাশী গংগাৰ পাৰলৈ গৈ আছোঁ আৰু এয়া চাওক ইমান সুন্দৰ মনোমোহা দৃশ্য। এয়া মেৰামতিৰ কাম চলি আছে আৰু কিছুদিনলৈ হয়তো খুব সুন্দৰ হৈ যাব। যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক এটা কৰি দিব আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বিদায় মাগিছোঁ। থেংক ইউ।